হেল্ল' এভৰিৱান আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি ৰাতিপুৱাটো বিৰাট বেছি ঠাণ্ডা আৰু যিহেতু ঘৰতে আছোঁ কলেজ খুলিবলৈ আৰু বেছি দিন নাই যিহেতু ঘৰতে আছোঁ গতিকে ভাবিলোঁ আজি এটা হেল্ডি ব্ৰেকফাষ্ট বনোৱা যাওক আৰু সেই হেল্ডি ব্ৰেকফাষ্টৰে ব্লগ এটা লৈ পেলাই আজি মই আপোনালোকৰ আগত আহিছোঁ আৰু আশা কৰোঁ যে আপোনালোকে এই ব্ৰেকফাষ্ট ৰেচিপিটো চাই ভালেই পাব আৰু মোৰ মতে আপোনালোকে বহুতেই এইটো ৰেচিপি ট্ৰাই কৰিছেই চাগে তথাপিতো মই মোৰ ৰেচিপিটোত কিবা টুইষ্ট আছে নেকি সেইটোহে দেখুৱাব আচলতে বিচাৰিছোঁ গতিকে ষ্টাৰ্ট কৰোঁ মই যিহেতু ছিংগল হেণ্ডেডলি বনাবও লাগিব আৰু আপোনালোকক দেখুৱাবও লাগিব গতিকে মই জাষ্ট মানে একদম কৰি থকা অৱস্থাত নহয় এনেকুৱা কৰিলোঁ সেইটোহে মই আপোনালোকক ক'ম হ'বনে ঠিক আছে তেন্তে লেটছ বিগিন লৈছোঁ চিলা মানে গমটো পাইছে পিঠাৰ দৰে খালি সেইটো বেচনৰ পৰা বনায় মেইনলি সেইটো কাৰণে তাক চিলা বুলি কোৱা হয় আৰু মই যেনিবা বেচন অকল ব্যৱহাৰ কৰা নাই মই মানে 3:2:2 ৰেচিঅ' 3:2:2 তাৰমানে 3 ভাগ বেচন তাৰপিছত 2 ভাগ চুজি আৰু দুভাগ আটা দি পেলাই মই বনাম ইয়াত আপুনি অ'টছো দিব পাৰে কিন্তু আমি যিহেতু বহুত দিন নাছিলোঁ ঘৰত সেইটো কাৰণে মোৰ বোধেৰে অ'টছটো নাই চাগে সেইটো কাৰণে মই অ'টছ বিচাৰি থকা নাই আৰু গতিকে মই বেচন দিছোঁ আৰু চুজি দিছোঁ আৰু অকণমান আটা দিছোঁ গোটেইকেইটাই কিন্তু হেল্ডি অপশ্যন ময়দাও দিব পাৰে কিন্তু ময়দাটো দিয়া নাই মই যিহেতু মই ইয়াৰ পৰা লিবানকো খুৱাম আৰু বাচ্ছাৰ কাৰণে এনেও ময়দাটো বেয়া বুলিয়েই কয় দিয়কচোন সেইকাৰণে যিমান দিন পাৰোঁ নোখোৱাকৈ থাকোঁচোন তেনেকুৱা নিচিনা এটা মোৰ মনৰ ভাৱ আৰু এনেকুৱা নহয় যে তাক কেতিয়াও নোখোৱাম সেইটো নহয় কেতিয়াবাতো সি বিস্কিট খায়ো দিয়ে ভোকত কিন্তু পৰাপক্ষত যাতে তাক মানে ময়দাটো যাতে নিদিওঁ সেইটো কাৰণে তেনেকৈ বনাইছোঁ আৰু তাত মই অলপমান পিঁয়াজ ৰুকি লৈছোঁ মই অলৰেডি কৰিলোঁ এইখিনি আপোনালোকক কৰি থকা অৱস্থাত দেখুৱাব নোৱাৰিম যিহেতু সেইটো কাৰণে মই এনেকৈ লৈছোঁ তাত মই অলপ পিঁয়াজ ৰুকি লৈছোঁ পিঁয়াজটো অলৰেডি মানে মিক্স হৈ গৈছে এই বেচনৰ লগত এফাল পিঁয়াজ ডাঙৰ পিঁয়াজৰ এফাল পিঁয়াজ ৰুকি লৈছোঁ এটা ডাঙৰ বিলাহী এনেকৈ সৰু সৰুকৈ চপ কৰি লৈছোঁ ডাঙৰ বিলাহী নহয় সৰু বিলাহী ডাঙৰ বিলাহী হ'লে জাষ্ট এফাল দিব পাৰে আৰু গাজৰ এটা এনেকৈ গ্ৰেট কৰি লৈছোঁ আৰু ইয়াত মই এতিয়া দিম এটা কণী অকণমান গৰম পানীটো প্ৰথমে দিম তাৰপিছতে ইয়াত জোখ হিচাপত মানে এইটো কি কয় টেষ্ট ৱাইজ আপুনি নিমখ আৰু একদম অকণমান হালধি দিব পাৰে আৰু বহুতেই ইয়াত ছিজনিংটো বেলেগ বেলেগ ধৰণৰ ব্যৱহাৰ কৰিব পাৰে কোনোবাই হেৰি ব্যৱহাৰ কৰি ভাল পায় এইটো ধৰক ছিজনিং মানে জিৰা গুড়ি বা বেলেগ ধৰণৰ মছলা গুড়ি দিব পাৰে মই কিন্তু তেনেকুৱা বিশেষ একো নিদিওঁ ঠিক আছে মই যেতিয়া বস্তুটো বেটাৰটো হ'ব তেতিয়া মই আপোনালোকক দেখুৱাম হ'বনে টেষ্টটো ভাল হ'বৰ কাৰণে মই ইয়াত হেৰিও দি দিছোঁ দেই অলপমান এইটো হাৰ্বছ যে পিজ্জাত যোনটো দিয়ে অৰেগেনো এনেকুৱা মিক্সড হাৰ্বছ সেইটো তেনেকুৱাও অলপ দি দিছোঁ আৰু এয়া চাওক এইটো এটা কনচিষ্টেঞ্চি হ'ল মই ইয়াত অকণমান কুহুমীয়া গৰম পানী দিছোঁ যাতে চুজিটো ভালকৈ ফুলিবলৈ সুবিধা পায় দেখিছেনে এইটো কনচিষ্টেঞ্চি মই ইমান ৰেচিপি বনোৱা মেলাত ইমান এক্সপাৰ্ট নহয় কিন্তু তথাপিতো মই এনেকুৱা ধৰণৰ ব্ৰেকফাষ্টবোৰ ট্ৰাই কৰি ভাল পাওঁ আৰু মোৰ হাতত ভালেই হয় এনেকুৱা ধৰণৰ ব্ৰেকফাষ্টবিলাক মেইন কৰ্চবিলাকহে মোৰ হাতত বেয়া হয় এইটো এটা কনচিষ্টেঞ্চি আৰু ইয়াত মই এতিয়া এটা কণী মানে লোকেল কণী এটা ইয়াতে মই ভাঙি দিম দুটাও দিব পাৰে ডিপেণ্ডছ আপন কোৱাণ্টিটি কিমানটো কোৱাণ্টিটি বনাইছে মোৰ এইকেইটাৰ পৰা 3টা মানুহে খাব পৰাকৈ হ'ব আৰু লিবানক ধৰি পেলাই গতিকে এইটো এটা কনচিষ্টেঞ্চি চাওক সেইটো কনচিষ্টেঞ্চিতে ভালদৰে মিক্স কৰি পেলাই প্ৰথম চিলাটো বনাবলৈ ল'লোঁ আৰু প্ৰথম চিলাটো এয়া চাওক শ্বেপত গুৰুত্ব নিদিব গোল হৈ থকা নাই বাৰু মই যিহেতু কৈছোঁৱেই মই ইমান মানে বনোৱাত ইমান ভাল নহয় কিন্তু মই মানে এটা বস্তু ট্ৰাই কৰোঁ যে যিটোকে বনাওঁ সেইটো যাতে অকণমান হেল্ডি তাত এটা হেল্ডি ইনগ্ৰিডিয়েণ্ট থাকে আৰু এইটো ছাইড অকণমান জ্বলি যোৱা নিচিনাই হ'ল বাৰু কিন্তু ইমান জ্বলি যোৱা নাছিলে জাষ্ট খাব পৰা ঠিকে আছিলে আৰু পিছৰ চিলাটো বনাওঁতে মই একদম স্ক্ৰেচৰ পৰা দেখুৱাব বিচাৰিছোঁ পেনখনত অকণমান তেল জাষ্ট ব্ৰাছ আপ বুলি যে কয়
যে তেনেকুৱা আৰু সিমানটো তেল দি পেলাই ভালকৈ গৰম হ'ব দিব আৰু পেনখন ভালকৈ গৰম হোৱা পিছতে চিলাটো নিজৰ হিচাপত দিব পাৰে আচলতে ডোচা নিচিনাকৈ যেনেকৈ ডোচা যিমান পাতলকৈ বেটাৰটো হয় তেনেকুৱা হ'লেতো ভালেই কিন্তু মোৰ আচলতে মানে মই লাহে লাহে দিছোঁ আৰু মোৰ ইমান পাতল হোৱা নাই অকণমান ডাঠ নিচিনা হৈ আছিলে কিন্তু খাবলৈ ভালেই হৈছিলে আৰু মই একেবাৰতে দিয়া নাই সেইটো কাৰণে মোৰ মানে 2-3 চামুচ দিব লগা হৈছে মানে ধৰক মানে পিঠাৰ আকাৰত আহিবও লাগিব গোল হৈ থকাকৈ নাই বাৰু দেখিলে মোৰ নিজৰো হাঁহি উঠিছে কিন্তু একো নাই খোৱাটো খাবলৈ টেষ্ট হ'লেই হৈ যাব আৰু মই তেনেকৈ ভাবিছোঁ আৰু এইটো হৈছে মিডিয়াম ফ্লেমত দিব লাগিব আগৰবাৰ মোৰ অকণমান হাই হোৱাৰ কাৰণে এটা ছাইড অকণমান জ্বলি যোৱা নিচিনা হৈছিলে আৰু এতিয়া এইটো ছাইড চাওক কিমান ধুনীয়াকৈ এতিয়া কালাৰ এটা আহিছে ধুনীয়া মানে এটা আপুনি নিজে ধৰিব পাৰিব আৰু লুটিয়াবলৈও ভাল হ'ব আৰু লুটিয়াবলৈ ভাল এইটো কাৰণে হৈছে যিহেতু আমি এই বেটাৰটোত আমি হেৰি ব্যৱহাৰ কৰিছোঁ বেচন ব্যৱহাৰ কৰিছোঁ আৰু তাতকৈ ইম্পৰ্টেণ্ট আমি তাত কণী ব্যৱহাৰ কৰিছোঁ চিলাটো খাই ভালেই লাগিল লিবান তুমি ভাল পালানে খাই পেলাই অকণ খাই দেখুৱাই দিয়া তেতিয়াই খাই দেখুৱাই দিয়া এইয়া চব চিলা খাইছে খাই ভালেই লাগিল ল' অন চল্ট ল' অন অইল এণ্ড ল' অন ফেট গতিকে আশা কৰোঁ আপোনালোকেও এই ৰেচিপিটো ট্ৰাই কৰিব মানে যোনে যোনে ট্ৰাই কৰা নাই তেওঁলোকক কৈছোঁ আৰু আজিলৈ আহোঁ তেন্তে বাই 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 কৈ দিয়া বাই বাই হাঁহি দিয়া লিবান হাঁহি দিয়া বাই ভিডিঅ'টোৰ শেষৰ পাৰ্টটো অলপমান আন্ধাৰ নিচিনা হ'ল ক্ষমা কৰিব আজিলৈ আহোঁ তেন্তে বাই